খাটিমাৰীত নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায়ী জুমিৰ আলী আৰু ইনজামুল হকক গ্ৰেপ্তাৰ কৰক দাবী তীব্ৰ ক্ষোভত ফাটি পৰিছে জনতা। পশ্চিম খোলাবান্ধাৰ খাটিমাৰী এলেকাত নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ অবাধ বিক্ৰীৰ ঘটনা পোহৰলৈ অহাৰ পাছত স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সঞ্চাৰ ঘটিছে। একাংশ দুৰ্নীতিগ্ৰস্ত লোকে নৱ প্ৰজন্মক ধ্বংসৰ পথত ঠেলি দিছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে। বিশেষকৈ এখন দোকানত যাৰ মালিক জুমিৰ আলী আৰু তেওঁৰ পুত্ৰ ইনজামুল হক স্থানীয় লোকে দুজন নাবালকক হাতে লোতে ধৰাৰ পিছতে দোকানখনত অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য। এই ঘটনা স্পষ্টকৈ দেখুৱাইছে যে বহুদিন ধৰি এই দোকানখনৰ পৰা চলি আছে নিচাৰ বেআইনী ব্যৱসায়। নাবালকৰ পৰা বালকলৈ, শিক্ষাৰ্থীৰ পৰা গৃহস্থলৈ সকলোৰে মাজত এই নিচা যেনেকৈ বাঢ়িছে, সমাজত বনজুইৰ দৰে বিস্তাৰ কৰিবলৈ বেছি দিন আৰু বাকী নাই। এই দুৰ্ঘটনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে খাটিয়ামাৰীত। স্থানীয় ৰাইজে ধ্বনি তুলিছে নিষিদ্ধ দ্ৰব্যৰ বেপাৰী জুমিৰ আলী আৰু ইনজামুল হকক অবিলম্বে গ্ৰেপ্তাৰ কৰক। স্থানীয় ৰাইজৰ একমাত্ৰ দাবী, দোকানী জুমিৰ আলী আৰু তেওঁৰ পুত্ৰ ইনজামুল হকক অবিলম্বে গ্ৰেপ্তাৰ কৰক। খাটিয়ামাৰীত নিচাৰ অবৈধ বেপাৰ বন্ধ কৰক, নৱ প্ৰজন্মক ৰক্ষা কৰক। অনাগত দিনত প্ৰশাসনৰ ভূমিকা হ'ব লক্ষণীয়। নিউজ টেক্স ৰিপৰ্ট, নিউজ 80 অসম। কাৰণ হ'ল আজি ৰাতিপুৱা এইটো জমিৰুদ্দিনৰ ঘৰত নিৰালাৰ এজন ল'ৰা কিবা বস্তু কিনিব আহিছিল, নিচাজাতীয় বস্তু কিনিবলৈ আহোঁতে আমাৰ গাঁৱৰ ৩-৪জন ল'ৰা সিহঁতে তাতে ফান্দ পাতি আছিল যে এই ল'ৰাটো এই ঘৰত গ'ল আৰু ওলাই আহিল, কি কৰিলে ঘৰত। তাৰপিছত ওলাই অহাৰ পিছত সিহঁতে তাত ধৰিছে। ধৰাৰ পিছত মই গম পাইছোঁ, মোক মাতি আনিছে যে এনে কথা, এই ল'ৰাজনৰ তাত ইৰো পোৱা গৈছে। তেতিয়াৰ পৰা মই তাতে জড়িত। ইয়াৰ আগত ধৰিছে, কেনেকৈ ধৰিলে সেই ল'ৰাকেইটা যিকেইটা আছিল সেইকেইটা ল'ৰাই ক'ব পাৰিব। ইয়াৰ আগতে এজন মানুহ ইয়াৰ আগতে কিছুদিন আগতেও এনেকুৱা এটা ঘটনা এইটো ঘৰত ঘটিছিলে। আমি ৰাইজে মেল কৰি তেওঁলোক এটা থানাতো জনাইছিলোঁ, আলুগুটিচৰ থানাত। তেওঁলোকে ক'লে যে কথাটো আণ্ডাৰ এজ ল'ৰা নেকি। মই ক'লোঁ যে হয়, যিকেইটা ল'ৰাই খাইছে সেইটো আণ্ডাৰ এজ। তেতিয়া ক'লে যে এটা আপোনালোকে সামাজিকভাৱে বহি তাৰ এটা সিদ্ধান্ত কৰি আৰু তেওঁলোককো আপোনালোকে শাসন কৰে, যি কৰে কৰক। আমি বেল বহি তাৰপিছত তেওঁলোকক এটা মুচলিকা কৰিলোঁ যে দ্বিতীয়বাৰ যদি তোমাৰ ঘৰত এনেকুৱা কোনো বস্তু ওলায় তেনেহ'লে তুমি 50,000 টকা জৰিমনা দিব লাগিব ৰাইজ মেলে সিদ্ধান্ত ল'লে। তেওঁক সেই কথাটো সেই বাজতে গ'ল। আজি 2-3 মাহ আগত এনেকুৱা ঘটনা, আৰু আজি এই ঘটনাটো ইয়াতে সংগঠিত হৈছে। আৰু সেই ল'ৰাজনৰ মুখৰ ভাষ্যৰ পৰা গম পালোঁ সিহঁতে লয়ে ইয়াৰ পৰা জমিৰৰ ঘৰৰ পৰা ইৰো বা ইৰোৰ কথাই কৈছে সেই ল'ৰাটো। আৰু যে মই ক'লোঁ তই দুটা যে কিনিছা, মোৰ বাকী কথাখিনি তাতে আছে। এই ঠাইখনৰ নাম কি? এই ঠাইখনৰ নাম আচলতে খাটিয়ামাৰী বুলি কয়। এইটোতো পৰে মাজৰচৰ লোকেশ্যনত, কিন্তু মানুহবিলাক মিক্স আপ। দুজন হয়তো খোলাবান্ধাৰ দুই ঘৰ হয়তো আলুগুটিৰ, 2 ঘৰ মাজৰচৰৰ, এনেকুৱা চব উঠি অহা মানুহ এনেকৈ ঘৰ বনাইছে। গতিকে এজ এ হ'ল মানুহখিনি এটা এলেকাৰ নহয়। আমি কিছুখিনি আছোঁ খোলাবান্ধাৰ, কিছুখিনি আছোঁ মাজৰচৰৰ এড্ৰেছত। জানিব পাৰি যে এই খাটিয়ামাৰী অঞ্চলত ড্ৰাগছৰ ব্যৱসায় চলে, ইৰো বিক্ৰী হয় দোকানবোৰত। আৰু সেইটো সামাজিকভাৱে এই অঞ্চলৰ ল'ৰা ছোৱালীসকলে ধৰিছে। ধৰাৰ পিছত এই অঞ্চলৰ মুৰব্বীসকলেও বহি সেই দোকানৰ পৰা উদ্ধাৰ কৰিছে। তাৰপিছত তেখেতলোকৰ অনুৰোধত যেনিবা পুলিচক গতাই দিয়া হোৱা নাছিল বা থানাৰ লগত আলোচনা কৰি এই অঞ্চলৰ মুৰব্বীসকলে বস্তুটো তেওঁলোকক শাসন কৰি দিছে যে ভৱিষ্যতে যাতে এনেকুৱা কাৰ্য নকৰে। কিন্তু পুনৰাই সেই একে ঘটনা কৰিছে। তাৰপিছতো সেই গাৰ্জেনসকলে আজি এই অঞ্চলৰ মুৰব্বীসকলৰ লগত বহা নাই বা এই অঞ্চলৰ সমাজত বহা নাই, নবহি তেওঁলোকে ক'ত ঘূৰি আছে, কি কৰি আছে। গতিকে এই ঘটনাত
যিখিনি ঘটনা হৈছে ইয়াৰ ওপৰত তদন্ত কৰি পুলিচ প্ৰশাসনে অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ এই চৰ অঞ্চলত এটাও যাতে ড্ৰাগছ বেপাৰী বা ইৰো বা নিচাজাতীয় বস্তু বিক্ৰী কৰা মানে যিটো সক্ৰিয় নিচা যিবিলাক ইৰো নাইবা ভাং নাইবা ড্ৰাগছ এইবিলাক যাতে কোনো ঠাইত চলিব নোৱাৰে তাৰ কাৰণে আমি প্ৰশাসনক আহ্বান জনাইছোঁ আৰু এই সমাজৰ এই চৰ অঞ্চলৰ প্ৰতিজন সচেতন নাগৰিকক আমি আহ্বান জনাইছোঁ যে ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হওক যাতে অতি সোনকালে এই কালপ্ৰিটসকলক গ্ৰেপ্তাৰ কৰি সমাজক মানে এই নিচামুক্ত কৰিব পাৰে তাৰ কাৰণে আহ্বান জনাইছোঁ।